হেল্ল', ভালে আছেনে আপোনালোক? মই আজি গামোচা দহি গুঠিম। গামোচাৰ সূতাৰেই প্ৰথমতে আপোনালোকে গোটেইখিনি সমান কৰি ফনিয়াই ল'ব আৰু সৰু সৰুকৈ সূতাখিনি লৈ মই দেখুওৱা ধৰণে আপোনালোকে গাঁঠি দি ল'ব। গাঁঠিটো যাতে একদম গামোচাখনৰ মূৰত হয় সেইটো লক্ষ্য ৰাখিব। প্ৰথমতে গোটেই গামোচাখনেই এনেধৰণে কৰি ল'ব। এতিয়া আপোনালোকে প্ৰথম সূতাখিনি যেনেকৈ আছে গাঁঠিটোত সেইখিনি সেনেকৈ ল'ব লাগিব, যিহেতু আগৰ ফালে আৰু সূতা নাই। আপোনালোকে ছেকেণ্ডডালৰ দুভাগ কৰি ল'ব, এক ভাগ এইফালে আহিব আৰু এক ভাগ সেইফালে যাব। আপোনালোকে এইখিনি আকৌ আগৰ দৰেই গাঁঠি মাৰি ল'ব। গাঁঠিটো যিমান পাৰি ওপৰত দিব চেষ্টা কৰিব, তেতিয়া তলৰ ফালে আপোনালোকে বেছি ঘনকৈ কৰিব পাৰিব। এইবাৰ আপোনালোকে নেক্সটডালো দুভাগ কৰি ল'ব। নেক্সটডাল সমানকৈ দুভাগ কৰিব, যাতে সমানে সূতা দুইফালে হয়। প্ৰথমটোত যোনখিনি গাঁঠি দিয়া গৈছে সেইটোৰ সমানকৈ গাঁঠিবিলাক দিবলৈ চেষ্টা কৰিব। গাঁঠিটো প্ৰথমতে ইমান টানকৈ নামাৰিব, গোটেইকেইটা গাঁঠি সমান কৰি ল'ব, অলপ লাহেকৈ এৰি দিব যাতে অগা পিছা কৰিব পাৰি। এনেকৈ আমি নেক্সট সূতাকেইডাল দুভাগ কৰি কৰি গোটেইখন কৰি যাম। এতিয়া আকৌ আমি তলৰখিনি কৰিম। এইবাৰো সেই একেই প্ৰচেছ হ'ব। নেক্সট দুডাল কৰি ল'ব, আগৰটো সেনেকুৱাই থাকিব। এইখিনিত আকৌ পকাই কেনে গাঁঠিটো মাৰি দিলেই হৈ যাব। মোৰ অলপ ভুল হৈ গ'ল। প্ৰথম যোনখিনি আপোনালোকে সূতা ল'ব সেইখিনি কমকৈ ল'ব, নহ'লে গাঁঠিবিলাক দিয়াত অসুবিধা হয়। পিছৰ কেইডাল যিহেতু দুভাগ কৰি লোৱা হয়, সেইকেইডাল অলপ বেছি ডাঙৰ কৰি ল'লেও প্ৰব্লেম নহয়। আকৌ প্ৰথমৰ দৰেই ছেকেণ্ডটোৰ দুভাগ কৰি ল'ব। এনেকৈ আপোনালোকে গোটেই গামোচাখন কৰি গ'লেই হ'ল। আপোনালোকৰ যদি সূতা দীঘল হয় আপোনালোকে আৰু কৰি যাব পাৰিব, তেনেকৈ কৰি গ'লেই হৈ গ'ল। এয়া মোৰ হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু জনাব দেই। ধন্যবাদ।